সৰুপথাৰ সমজিল্লা তথা এই সৰুপথাৰৰ যি বৌদ্ধিক কচৰত এই অংকিতা এণ্টাৰপ্ৰাইজৰ উদ্যোগত বিগত প্ৰতি শনিবাৰে মাহৰ শেষ শনিবাৰ এই অনুষ্ঠানটোলৈ অহাৰ এটা হেঁপাহ আছিল। মই মাজতে আমাৰ সন্মানীয় দীপেন দাৰ লগত কথাও পাতিছিলোঁ এটা অনুষ্ঠান আহিম, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ। কিন্তু আজি সৌভাগ্য যে মোৰে এখন গ্ৰন্থ আপোনালোকৰ এই উদ্যোগত ইয়াত উন্মোচন কৰা হ'ল আৰু উন্মোচক হিচাপে সন্মানীয় ধৰ্মেশ্বৰ দুৱাৰ ছাৰে কিতাপখন ইতিমধ্যে উন্মোচন কৰিলে। অনুভৱটো খুব সুন্দৰ। প্ৰথম মই এই এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী, তেখেতৰ যি মহান প্ৰচেষ্টা, এটা ব্যতিক্ৰমী প্ৰচেষ্টা, চিন্তাধাৰা, এইটো খুব সুন্দৰ। আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দোকান বা গ্ৰন্থৰ বিপণী বা এনেকুৱা ধৰণৰ আছে যদিও এই ধৰণৰ এটা বৌদ্ধিক কচৰত এনেকুৱা এটা খুব এটা আড্ডা, এইটো অলপ ব্যতিক্ৰমী প্ৰয়াস। গতিকে খুব সুন্দৰ অনুষ্ঠান। তাতে আকৌ মই আজি সুবিধাটো ল'লোঁ, অকণমান মোৰ গ্ৰন্থখন উন্মোচন কৰা হ'ল, গতিকে মই সৌভাগ্যৱান বুলি ভাবিছোঁ। দ্বিতীয়তে এই অনুষ্ঠানটো আজি যি আঁত ধৰিলে তথা সহযোগ আগবঢ়ালে আপোনালোকৰ সৰুপথাৰৰ যি প্ৰেছ ক্লাবৰ মই সভাপতি সম্পাদক প্ৰমুখ্য কৰি সন্মানীয় সকলো সংবাদকৰ্মীক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে সততে কেতিয়াবা আমাৰ শুনা যায় যে সংবাদ প্ৰতিষ্ঠানসকলে এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা অকণমান আঁতৰি চলে নেকি, কিন্তু আপোনালোকৰ ইয়াত মই পৰিলক্ষিত কৰিছোঁ যে সকলো সংবাদকৰ্মী এনেকুৱা ধৰণৰ বৌদ্ধিক এখন সামান্য এখন গ্ৰন্থ উন্মোচন কৰা হৈছে, যিটো সংবাদ কৰ্মীসকলে ইমান প্ৰচেষ্টা বা ইমান উদ্যোগ বা ইমান হেঁপাহেৰে আপোনালোকৰ অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে আছে। সেইটোত মই খুব আপ্লুত হৈছোঁ যে এই আমাৰ এটা খুব সুন্দৰ এটা বাতাবৰণ সৃষ্টি হৈছে সৰুপথাৰত। আচলতে বৌদ্ধিক কথাবিলাকৰ লগত সংবাদকৰ্মীসকল এই সকলোৱে মিলি এটা ধৰণৰ সুন্দৰ প্ৰচেষ্টা, এইটোৱে সমাজৰ কাৰণে এটা ভাল বাৰ্তা আনিব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত প্ৰধানকৈ মই আকৌ ইয়াৰ স্বত্বাধিকাৰী দীপেন দা ককাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিতাপখনৰ লিখাৰ পিছত প্ৰথম নাম দিছিলোঁ যে দিহিং দিবাং পাৰ হৈ ধনশিৰি পাৰে পাৰে, প্ৰথম নামটো দিছিলোঁ। যিহেতু কিতাপখনৰ প্ৰথম এটা থোলত আছিলে অৰুণাচলৰ ঐতিহাসিক স্থান বিশেষৰ ওপৰত এটা ভ্ৰমণমূলক লেখা। ধৰি লওক ৰুক্মিণী নগৰ, শদিয়াৰ আশে পাশে থকা ঐতিহাসিক স্থানসমূহ, পৰশুৰাম কুণ্ড, মায়'দিয়া, ৰয়িং। গতিকে মই সেই দিহিং দিবাং উপত্যকাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ কথাবিলাক ভ্ৰমণৰ মাজেদি তুলি ধৰিবলৈ যত্ন কৰিছিলোঁ। তাতে ইতিহাসৰ বকিয়া দি তুলি ধৰিছিলোঁ। আৰু দ্বিতীয়তে আমাৰ এই সৰুপথাৰৰ এই দুবৰ্ণি প্ৰাক ঐতিহাসিক যি স্থান গুৰুত্বপূৰ্ণ, দুবৰ্ণি, চুঙাজানৰ ঐতিহাসিক ৰজা পুখুৰীসমূহ, দেওপাহাৰৰ যি তন্ত্ৰতান্ত্ৰিক স্থলী পৰিত্যক্ত বা সেইসমূহক মই ভ্ৰমণৰ মাজেদি তুলি ধৰিবলৈ যত্ন কৰিছোঁ। তাৰপিছতে মই অকণমান কিতাপখনৰ নামটো অকণ প্ৰতীকীভাৱে দিবলৈ যত্ন কৰিলোঁ, যিহেতু নামচাই বা সেইফালে আমাৰ বৌদ্ধ ধৰ্মৰ গল্ডেন পেগুডা, সোণালী পেগুডা আছে, ধৰ্মীয় এটা পবিত্ৰ স্থান। গতিকে মই যাওঁতে পাৰ হৈ গৈছিলোঁ আৰু ঘূৰি আহি তাত সোমাইছিলোঁ। গতিকে মই ভাবিলোঁ যে মই বৌদ্ধিকভাৱে এটা কচৰত কৰোঁতে এটা সীমা পাৰ হ'বলৈ যত্ন কৰাৰ সেইটো এটা ভাবে মই পিছত নামটো অকণমান ছুটি কৰি সোণালী পেগুডা পাৰ হৈ বুলি ক'লোঁ। এই সোণালী পেগুডা আচলতে মোৰ ভ্ৰমণ বিলাস আৰু ভ্ৰমণ কৰোঁতে যে আমি ল'ৰাটোক লৈ গ'লে কথা পাতোঁতে 2-4টা কথা অকণমান তেনেকুৱা গুৰুত্বপূৰ্ণ কথাবিলাক চিনাকি কৰি দিবলৈ পালে ভাল লাগে। মই তাকে কথা কিছুমান কৈছিলোঁ আৰু যে পালোহি ৰুক্মিণী নগৰ, ইয়াতে ৰুক্মিণী আছিলে বা ভীষ্মক আছিলে বা চুতীয়াসকলৰ ঐতিহ্যপূৰ্ণ স্থান, ইয়াতেই এসময়ত চুতীয়া ৰাজ্যৰ সভ্যতা গঢ় লৈছিলে। সেই স্থানটো এতিয়া অৰুণাচলৰ সীমাৰেখাত পৰিছে যদিও এইবিলাক যে আমাৰ শিপাৰ ঠাই, আমাৰ যে সভ্যতাৰ লগত জড়িত ঠাই, সেই কথাবিলাক মই তাক কৈছিলোঁ। সি কিছুমান কথা বুজি পাইছে, কেতিয়াবা গুৰুত্ব দিয়ে, শুনে, কেতিয়াবা শুনিবলৈ নিবিচাৰে। তেতিয়া থাকে ইকৰিজত বা ভ্ৰমণ কৰি ভাল পোৱা সৰু সৰু ঠাইবিলাক বা তেনেকুৱা ধৰণৰ স্থানবিলাকলৈ যাওঁতে গুৰুত্ব দিয়ে। গতিকে কিতাপখনত মই দুটা দিশ তুলি ধৰিবলৈ যত্ন কৰিছোঁ। এটা হ'ল ঠাই এখনৰ নাম বা ঠাই এখনৰ ইতিহাস অকণমান আমি গ'লে কেতিয়াবা নজনা ঠাইডোখৰ গ'লে সুধিবলৈ বা জানিবলৈ যে ইচ্ছা, সেই ইচ্ছাটোকে ল'ৰাটোৰ লগত আৰু কিতাপখনৰ মাধ্যমেদি তুলি ধৰিবলৈ যত্ন কৰিছোঁ।